আমেৰিকাৰ অহৰহ চেষ্টা কিন্তু বাৰে বাৰে ব্যৰ্থ আমেৰিকা। কিমান শক্তিশালী ভাৰত ৰাছিয়াৰ বন্ধুত্ব। আমেৰিকাই ভাৰতক বাৰে বাৰে ভাবুকি দিছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব, অন্যথা ভাৰত শুল্ক আৰু নিষেধাজ্ঞাৰ সন্মুখীন হ'ব লাগিব। কিন্তু এতিয়া ভাৰতৰ প্ৰথম বক্তব্য ৰাছিয়াৰ মাটিৰ পৰা আহিছে আৰু আমেৰিকাই উপযুক্ত উত্তৰ পাইছে। ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে স্পষ্ট শব্দৰে কয় যে শুল্কই হওক বা নিষেধাজ্ঞাই হওক, ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব কোনেও ভাঙিব নোৱাৰে। কিমান শক্তিশালী ভাৰত ৰাছিয়াৰ বন্ধুত্ব, আমেৰিকাই ইয়াক ভাঙিবলৈ কিয় ব্যৰ্থ হৈছে আৰু অনাগত মাহত ভাৰত আৰু ৰাছিয়াৰ মাজত কি ডাঙৰ সিদ্ধান্ত হ'ব যিবোৰে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিব। আচলতে সকলোৱে জানে যে আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিবলৈ সকীয়াই দিছিল আৰু এইটো দৈনিক সতৰ্কবাণী বা ভাবুকি কোৱাৰ দৰে। কেৱল এয়াই নহয়, আমেৰিকাই ভাৰতৰ পৰা অহা বহু সামগ্ৰীৰ ওপৰত 25% গৌণ শুল্ক আৰোপ কৰিছিল। ডনাল্ড ট্ৰাম্পৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰীয়ে কালিহে কৈছিল যে যদি ভাৰত কৌশলগত অংশীদাৰ হয় তেন্তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা উচিত নহয়। আমেৰিকাই ভাৰতক বাৰে বাৰে অভিযোগ তুলিছে যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰি বিত্তীয় সাহায্য আগবঢ়াইছে। লগতে কোৱা হৈছে যে ভাৰতো চীনৰ ওচৰ চাপিছে। কিন্তু ভাৰতে স্পষ্টকৈ কৈছে যে আমাৰ শক্তি সুৰক্ষা কাৰো হেঁচাত নিৰ্ভৰ নকৰে। এই কাৰণতে ৰাছিয়াৰ সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিওঁতে ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে এটা ডাঙৰ বক্তব্য আগবঢ়ায়। তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব দশক পুৰণি আৰু কোনেও ইয়াক ৰোধ কৰিব নোৱাৰে। বাহ্যিক হেঁচা বা নিষেধাজ্ঞাই আমাক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা দিব নোৱাৰিব। তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা কেৱল তেলতেই সীমাবদ্ধ নহয়, কিন্তু আজিৰ এই অংশীদাৰিত্ব পাৰমাণৱিক শক্তি, মহাকাশ, চিকিৎসা, পৰিবহণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো বিস্তৃত। তেওঁ আৰু কয় যে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ আমাৰ বন্ধুত্বৰ সৰ্বোত্তম উদাহৰণ। আগন্তুক পৰিকল্পনা হ'ল ভাৰতত বহু অস্ত্ৰ শস্ত্ৰ আৰু প্ৰযুক্তি নিৰ্মাণ কৰা হ'ব আৰু সেইবোৰ তৃতীয় দেশলৈও ৰপ্তানি কৰা হ'ব। অৰ্থাৎ ভাৰত আৰু ৰাছিয়া একেলগে বিশ্বৰ প্ৰতিৰক্ষা ৰপ্তানি কেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে। বহু ভাৰতীয় কোম্পানীয়ে এতিয়া ৰাছিয়াত উৎপাদন ইউনিট স্থাপন কৰিছে। মেড ইন ইণ্ডিয়া সামগ্ৰী ৰাছিয়াৰ মাটিত প্ৰস্তুত কৰি তৃতীয় দেশক বিক্ৰী কৰা হ'ব। শক্তি, পৰিবহণ, চিকিৎসা, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত নতুন চুক্তি হ'বলৈ গৈ আছে। এতিয়া এই সম্পৰ্ক কেৱল ক্ৰেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ নহয়, অংশীদাৰ আৰু অংশীদাৰৰ স্তৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বন্ধুত্ব সন্দৰ্ভত ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে দুয়োগৰাকী নেতাৰ ব্যক্তিগত ৰসায়ন বিজ্ঞান কেৱল কেমেৰাতেই নহয়, ব্যক্তিগত কথা বতৰাটো উৎকৃষ্ট। এই কাৰণেই সকলো হেঁচা থকাৰ পাছতো দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হৈ আহিছে। ৰাছিয়াত 50,000 পৰা 60,000 ভাৰতীয়ই বসবাস কৰে। বহু ৰাছিয়ান লোকে ভাৰতীয় সংস্কৃতি আৰু যোগাসন শিকিব বিচাৰে। ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত ৰাছিয়াত অতি জনপ্ৰিয়। অৰ্থাৎ এই সম্পৰ্ক কেৱল ৰাজনীতি বা ব্যৱসায়ত সীমাবদ্ধ নহয়, হৃদয়ৰ পৰা হৃদয়লৈ সংযুক্ত। আৰু এইবাৰ ভ্লাডিমিৰ পুটিন ভাৰত ভ্ৰমণলৈ আহিব। ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটোৱে হ'ব প্ৰথমবাৰৰ বাবে। এই সময়ছোৱাত কোটি কোটি টকাৰ চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে আমেৰিকা আৰু ইউৰোপলৈ এটা স্পষ্ট বাৰ্তা দিব যে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব কোনেও পৃথক কৰিব নোৱাৰে। আমেৰিকা ভাৰত বাণিজ্য আলোচনাৰ দলটোৱে এতিয়া এই ভ্ৰমণ বাতিল কৰিছে, কিন্তু ভাৰতৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই, কাৰণ ৰাছিয়া আৰু চীন উভয়ৰে সৈতে ভাৰতৰ সম্পৰ্ক অহৰহ অধিক মজবুত হৈ আহিছে। ভাৰতৰ বৈদেশিক নীতি সম্পূৰ্ণ স্বাধীন বুলি স্পষ্ট বাৰ্তা দিছে ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে। শুল্ক হওক, নিষেধাজ্ঞা হওক বা ভাবুকি হওক, ভাৰতে নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত ল'ব। ভাৰতৰ পৰা মস্কোলৈ দিয়া এই উপযুক্ত উত্তৰে দেখুৱাইছে যে ভাৰত এতিয়া কনিষ্ঠ অংশীদাৰ নহয়। ভাৰতৰ বৈদেশিক নীতি এতিয়া সম্পূৰ্ণ স্বাৱলম্বী আৰু আত্মবিশ্বাসী হৈ পৰিছে। শুল্ক হওক, নিষেধাজ্ঞা হওক বা ভাবুকি হওক, ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব কোনেও ভাঙিব নোৱাৰে আৰু আগন্তুক মাহত মোদী আৰু পুটিনৰ বৈঠকেই ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ'বলৈ গৈ আছে। নেশ্যনেল ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।